এতিয়া যাবলৈ ওলাই মেলি ৰেডি হৈছোঁ ৰুমটো এবাৰ চাই লওঁ বেক কেমেৰা কৰি আপোনালোককো দেখাওঁ অসম ভৱন এতিয়া বাই বাই কৰিব লাগিব আৰু তললৈ গৈ আছোঁ আমাৰ গাড়ী আহি পাবহি এয়াৰপৰ্টলৈকে যাম আজি এই ভিডিঅ'টোত থাকিব আমাৰ অসমলৈ বেক কৰা সম্পূৰ্ণ ট্ৰেভেল জাৰ্নি অলপ পাছতে দিল্লীক বাই বাই দিব লাগিব এতিয়া গাড়ীত গৈ আছোঁ এয়াৰপৰ্টলৈ বুলি ফাইনেলি পাই গ'লোহি দিল্লী এয়াৰপৰ্ট কিমান ডাঙৰ এয়াৰপৰ্ট আজি দেখাম বাৰু ভালকৈ আপোনালোকক বহুত ডাঙৰ এয়াৰপৰ্টটো সঁচাকৈ আমাৰ টাৰ্মিনেল 3টোহে দেখাব পাৰিম আপোনালোকক ইয়াত কিমানটা টাৰ্মিনেল আছে মই বিশেষ নাজানো হাতী দেই এয়াৰপৰ্টৰ ভিতৰত হাতী ওলাইছে ফ্লাইটত উঠিবলৈ যে কিমান কি কৰিব লাগে বেগ চেকিং বডি চেকিং বৰ্ডিং পাছখনো উলিয়াই ল'লোঁ এতিয়া এতিয়া আমাৰ বেগ ৱেইট কৰা হৈ গ'ল এতিয়া আহিছোঁ বডি চেকিং বেগ চেকিং সকলোখিনি হ'ব আইডিটো বহুতবাৰে চাই বাৰু আহি আছোঁ লাইনলৈ
এয়াৰপৰ্টতকৈ দিল্লী এয়াৰপৰ্টত একদম দোকান বহুত ভৰি আছে, এখন মাৰ্কেটৰ দৰে হৈ আছে। টিকলি মেম দেই, টিকলি মেম द्वार बदलाव के लिए कृपया ध्यान दें। बैंगलोर को जाने वाली इंडिगो की उड़ान 5186 अब द्वार संख्या 30 এই গাড়ীকেইখন যে দেখিছে ইয়াতে ৰাখি থয়। আপোনালোকৰ যদি লাগেজবোৰ বেলেগলৈ লৈ যাব লাগে তেনেহ'লে গাড়ীত উঠি বহি ল'ব পাৰে, লগতে লাগেজবোৰ লৈ যাব পাৰে এয়াৰপৰ্টৰ ভিতৰতে। আৰু Indigo flight 516 সকলো প্ৰচেছ কৰা হৈ গ'ল। এতিয়া আমাৰ ফ্লাইট আছে 12:40, এতিয়া পূৰা 12টা বাজিছে। গৈ আছোঁ জেগালৈ, বহিমগৈ অলপ। এতিয়া ফ্লাইটত বহিবলৈ আহি আছোঁ। এয়া খেলৰ টিম বাহিৰত খেলিবলৈ আহিছিলে, এতিয়া অসম গৈ আছে সিহঁতো। इलेक्ट्रॉनिक पर्सनल मोबाइलाइजर्स और सामान्य उपकरणों का उपयोग निषेध है। कृपया अपने मोबाइल और अन्य इलेक्ट्रॉनिक उपकरणों का प्रयोग न करें। আমাৰ ফ্লাইট এতিয়া ঘূৰিব, বেছি সময় নাই, মাত্ৰ 5 মিনিট আছে। ফ্লাইটখন উৰাৰ আগতে এয়াৰ হোষ্টেছগৰাকীয়ে সাৱধানতামূলক কিছুমান কথা কৈ আছে আৰু ইংগিতেৰে দেখাই আছে। आपकी सहायता करेगी। इवैक्यूएशन स्लाइड्स हर द्वार पर मौजूद हैं। इस विमान पर 8 आपातकालीन द्वार हैं। 2 विमान के पिछले हिस्से में, 4 ओवरविंग पर और 2 द्वार विमान के अगले हिस्से में। याद रहे, आपका नजदीकी द्वार आपके पीछे ही हो सकता है। विमान में धुआं मौजूद বিস্কুটৰ এটা টেমা কিনিলোঁ, ইয়াৰ দামটো 100 টকা। খুলি দেখাম বাৰু। এনেকুৱা ধৰণৰ 4খন বিস্কুট থাকে, তাতে 100 টকা।
ইয়াতে আছে AC সুইচ, আপুনি কম বা বেছি কৰি ল'ব পাৰে নিজৰ ফালে। আৰু এই বটলটো যে পানী বটলটো দেখিছে, এইটোৱেহে ফ্ৰী দিয়ে। আপুনি যিমানটা পানী বটল লয় ফ্ৰী, কিন্তু বাকী সকলোখিনি কিনিব লাগে। আমাৰ এয়াৰ এছিয়া ফ্লাইটখনে এয়া ডাৱৰৰ মাজে মাজে ফ্লাই কৰি গৈ আছে। যাওঁতে গৈছিলোঁ ইণ্ডিগ'ত, এতিয়া আহিছোঁ এয়াৰ এছিয়াত। গুৱাহাটী এয়াৰপৰ্ট পাইছোঁহি আৰু আমাৰ ফ্লাইটে এয়া লেণ্ড কৰিছে। ही बैठे रहें और अपने मोबाइल फोन का उपयोग कर सकते हैं। सामान कक्ष को खोलते समय सावधानी बरतें। Kindly ensure that you have all your belongings with you. It was a pleasure serving on board and we hope to see you again. If you need any assistance on arrival, then do contact a beautiful stay. नमस्कार, गुवाहाटी में उतरने वाले यात्रियों से निवेदन। এয়াৰপৰ্টৰ ভিতৰলৈ গৈ আছোঁ। এখন বাছত উঠি ল'লোঁ।
আমাৰ মৌৱে এতিয়া ড্ৰয়িং কৰিব। ইয়াতে সৰু ল'ৰা ছোৱালীবোৰে ড্ৰয়িং কৰিব পাৰে। তাইও অকণমান কৰিবলৈ বহি ল'লে। ইয়াতে এয়া গড় আছে। দিল্লী এয়াৰপৰ্টত দেখিছিলোঁ হাতী। এতিয়া এয়াৰপৰ্টৰ পৰা আমাক লৈ যাব। সিদিনা যিখন গাড়ীত আমি আহিছিলোঁ সেই ল'ৰাজনে আমাক লৈ যাবগৈ নগাঁৱলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।